আজি বিদ্যালয়ত চৰকাৰৰ নিৰ্দেশনা অনুসৰি সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হৈছিল। সেই উদ্দেশ্যে কালি সকলো ছাত্ৰ-ছাত্ৰীকে তেওঁলোকৰ ঘৰত থকা খেতিৰ লাই, মূলা, লগতে ৰবাব টেঙা, ধনিয়া পাত, জলকীয়া যোনে যি পাৰে তাকে লৈ আহিবলৈ কোৱা হৈছিল। আৰু তেনেদৰে তেওঁলোকে নিজৰ নিজৰ বাৰীত থকা ৰবাব টেঙা, নিজৰ বাৰীৰ খেতিত হোৱা শাক-পাচলি, অমিতা, জলকীয়া, ধনিয়া, আনকি তেওঁলোকে বাইদেউহঁতক খুৱাম বুলি বিস্কুট, চেনি, নিমখ, চাহ পৰ্যন্ত সকলোখিনি লৈ আহিছিল। আমাৰ স্কুলৰ ষ্টাফৰ সকলোৱে মিলি আমি সম্প্ৰীতি ভোজনত মাংস খোৱাৰ কথা চিন্তা কৰি মাংস অনোৱালোঁ আৰু সেই মাংস ৰান্ধনীয়ে কটা বচা ৰন্ধা বঢ়া কৰি থাকোঁতে ল'ৰা-ছোৱালীহঁতে বাহিৰত যিহেতু এনুৱেল স্পৰ্টছ হৈ আছে, বাৰ্ষিক খেল ধেমালিৰ লগতে সংগতি ৰাখি টেকেলি ভঙা, ৰছী টনা আদি সকলোখিনি প্ৰতিযোগিতাও অনুষ্ঠিত কৰি গৈছিল। আৰু ৰবাব টেঙা ছোৱালীহঁতে যেতিয়া কাটি শেষ কৰিছিল তাৰপিছতে সিহঁতে একেলগে বহি সেই টেঙা খাইছিল আৰু তাৰপিছত স্পীকাৰ বক্সটো অন কৰি নিজেই গান লগাই এনেধৰণেৰে স্ফূৰ্তি ধেমালি কৰি খুব নাচিছিল আৰু সিহঁতে আজিৰ দিনটো সম্পূৰ্ণৰূপে উপভোগ কৰিছিল। গোটেইকেইজনে মিলি আমি ৰবাব টেঙা বেলেগ ধৰণেৰে কাটিলোঁ। কাটি একেলগে আমি ৰান্ধনীসকল আৰু আমি খালোঁ। তাৰপিছতে জলফাই, আলু, ধনিয়া পাত, জলকীয়া দি পিটিকা এখন কৰিলোঁ আৰু ভাত, মাংস, দাইল এনেধৰণেৰে চব্জি, পিটিকা সহিতে এসাঁজ সম্প্ৰীতি ভোজন সকলোৱে মিলিজুলি কৰিলোঁ। ল'ৰা-ছোৱালীহঁতে এনেধৰণেৰে শাৰী পাতি এজন এজনকৈ তেওঁলোকৰ আহাৰ লৈছিল আৰু বহি লৈ সুন্দৰকৈ সেই আহাৰ গ্ৰহণ কৰিছিল। আমাৰ ৰান্ধনী বাইদেউ দুগৰাকী আৰু দাদাজনেও খুব সুন্দৰকৈ সেই আহাৰ বিলোৱাত সহায় কৰি দিছিল। সিহঁতে খুব তৃপ্তিৰে মাংস ভাতৰ সেই আহাৰ গ্ৰহণ কৰিছিল আৰু তাকে চাই মই বৰ আনন্দ লাভ কৰিছিলোঁ।
আৰু সেই আহাৰ খোৱাৰ পিছতে সকলোৱে পুনৰ হাঁহি স্ফূৰ্তি ধেমালি কৰি আজিৰ দিনটো সামৰণি মাৰিলোঁ। এনেধৰণেৰে আজিৰ দিনটো আমাৰ খুব সুন্দৰকৈ অতিবাহিত হ'ল। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।